তো অসমীয়া বাতৰি কাকতৰ মাজতে শংকা হৈছে কাৰণ মই একেদিন কলিকতাৰ বাতৰি কাকতো চাইছো কতো কমতাপুৰৰ এটা বস্তু নাই অসমৰ বাতৰি কাকত কেইখন মানে কি কাৰণে কি উদ্দেশ্যত নাজানো সদায় এটো হেডলাইন কৰি আছে মই নাজানো কিয় কৰি আছে কাৰণ অসম চৰকাৰেও কোনো কথা পাতা নাই ভাৰত চৰকাৰেও কিবা পাতিছে যদি মই নাজানো অন্তত বেংগলৰটো ডাঙৰ নৰ্থ বেংগল ডাঙৰ এৰিয়া তাৰ পেপাৰটো কিবা এটা লাইন হলেওটো আহিলেতেন জীবন সিংহ এতিয়া অসম চৰকাৰৰ অতিথি হৈ আছে